ৰেচন কাৰ্ড অধিকাৰী সকলৰ বাবে সুখবৰ কি এই জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। 5 লাখ টকা পাবলৈ আপুনি কি কৰিব? 5 লাখ টকা এনে কি? অসম চৰকাৰে এই 5 লাখ টকাৰ নতুন স্কিম কি দি আছে? আপোনাৰ জানিবৰ মন গৈছে নেকি সেই কথা? তেন্তে বলক আমাৰ ভিডিঅ'টো শেষলৈকে অকণমানো স্কিপ নকৰাকৈ আপুনি চাব লাগিব। তেতিয়াহে গম পাব সেই 5 লাখ টকা আপোনাক কেনেদৰে দিছে অসম চৰকাৰে। আমাৰ কিছু সংখ্যক মানুহে হয়তো ইগনোৰ কৰিব পাৰে, এই অসম গভৰ্ণমেণ্টৰ স্কিমহে, এইটো কি আছে আমি লাহে লাহে কৰিম। কিন্তু সেইজনেহে বুজিব যিজনে যেতিয়া সেই আপুনি মেডিকেলৰ বিচনাখনত পৰি থাকিব, সেইদিনাহে আপুনি বুজি পাব যেতিয়া আপোনাৰ ঘৰৰ মাটিডোখৰ কাৰোবাক বিক্ৰী কৰি দিব বা আপোনাৰ যি সম্পত্তি আছিলে সেইডোখৰ আনক দিবলৈ আপুনি যেতিয়া ওলাই যাব, সেইদিনাহে বুজি পাব যেতিয়া আপুনি মেডিকেলৰ সেই বিচনাত পৰি সেইবোৰ কথা মনলৈ আহিব। এবাৰ ভাবি চাওকচোন সেই কথাটোলৈ। চবেই সেই কথাটো হয়তো বুজি নাপাব। যাৰ সমস্যা হয়, সমস্যাৰ লগত যেতিয়া মোকামিলা হয় তেতিয়াহে সমস্যাৰ অনুভৱ হয়। তেন্তে আপুনি এবাৰ হ'লেও সেই কথা ভাবি আপুনি ৰৈ নাথাকিব। আপোনাৰ যিহেতু ভাল খবৰ এটা আহিলে, ৰেচন কাৰ্ড থাকিলে প্ৰতিজনে আয়ুষ্মান কাৰ্ড পাবলৈ সক্ষম হৈছে, তেন্তে আপুনি ৰৈ নাথাকি আজিয়ে সেই আয়ুষ্মান কাৰ্ডখন বনাই লওক। তেন্তে আয়ুষ্মান কাৰ্ডক লৈ আপোনালোকৰ যিখিনি সমস্যাৰ সন্মুখীন হৈ আছিলে ইতিমধ্যে আপোনালোকে সেই সমস্যাৰ পৰা দূৰ হ'ব। মাথো আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰৰ লগত লিংক থকা মোবাইলটো আনিলে আমাৰ ওচৰত সেই আয়ুষ্মান কাৰ্ড বনাব পাৰে। সেয়েহে আপোনালোকে সদৰ কৰি আমাৰ ওচৰত সেই আয়ুষ্মান কাৰ্ড বনাবলৈ সক্ষম হ'ব। আয়ুষ্মান কাৰ্ড বনাব কেনেকৈ, কি কথা সকলো জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। পোনপ্ৰথমে আপোনাৰ ফেমিলিটোৰ যি 5 লাখ টকা পৰ্যন্ত যি আপোনাৰ অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰি আহিছে, যি দুখীয়া পৰিয়ালৰ বাবে, যিহেতু আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি 5 লাখ টকাৰ অধিকাৰী হৈ আছে। কাৰণ বিপদবোৰ কাৰোবাক সুধি নাহে, সমস্যাবোৰ কেতিয়াও আপোনাক সুধি নাহে, আপোনাৰ কিবা এটা অসুবিধাটো কেতিয়াও আপোনাক সুধি লৈ নাহে। সেয়েহে আপুনি সেই অসুবিধাৰ লগত সন্মুখীন হোৱাৰ আগতেই আপুনি সেই কাৰ্ডখন বনাই থোৱা ভাল হ'ব। কাৰণ আপোনাক যিকোনো মুহূৰ্তত আপোনাৰ 5 লাখ টকাৰ সহায় কৰিবলৈ অসম গভৰ্ণমেণ্টে ইতিমধ্যে আগবাঢ়ি আহিছে। সেয়েহে আশা কৰোঁ প্ৰতিজনে অসমবাসীয়ে সেই আয়ুষ্মান কাৰ্ড বনাওক আৰু কাৰ্ডৰ সহায়ত আপুনি যি 5 লাখ টকাৰ যি আপোনাৰ বেনিফিট হয় সেই বেনিফিট পাবলৈ সক্ষম হ'ব। যদি আপোনালোকে আয়ুষ্মান কাৰ্ড বনায় তেন্তে আপুনি মনত ৰাখক আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ নাম থাকিবই লাগিব। আৰু যদি আপোনাৰ কোনোবা ৰেচন কাৰ্ডৰ নাম ভুল আছে আৰু বা আধাৰ কাৰ্ডত ভুল আছে তেতিয়া নহ'ব, আপোনালোকে কাৰেক্ট কৰি ল'ব, তেতিয়াহে পাৰিব। যেনেকৈ আপোনাৰ ইতিমধ্যে আধাৰ কাৰ্ড বনাই গৈছে, তেনেকৈ আপুনি সময়মতে যদি সময়ত কাম নকৰে তেতিয়া পিছত আপুনি পস্তাব লাগিব। কাৰণ 5 লাখ টকা আপোনাৰ কাৰণে ৰৈ আছে। আপুনি ভাবকচোন এটা হেল্থ ইঞ্চুৰেঞ্চ ল'বলৈ হ'লে আপোনাৰ 3,000 পৰা 4,000 টকা পৰ্যন্ত আপোনাৰ বেংক বা বীমা কোম্পানীক আমি দিবলগীয়া হয়। সেই সকলো পইচা বহন কৰিছে অসম গভৰ্ণমেণ্টে আয়ুষ্মান কাৰ্ডৰ দ্বাৰা। আয়ুষ্মান কাৰ্ড গ'লে আপুনি মেডিকেলত ভৰ্তি হ'লে যিকোনো মেডিকেলতে আপুনি 5 লাখ টকা পৰ্যন্ত এটা বছৰৰ কাৰণে 5জন মেম্বাৰক সেই পইচা আপোনাক দি থয় গভৰ্ণমেণ্টে ইঞ্চুৰেঞ্চৰ দ্বাৰা। আপুনি যাতে সেই কেতিয়াও বিপদত নপৰে, সেই ইঞ্চুৰেঞ্চৰ দ্বাৰা দুখীয়া পৰিয়ালটোৱে যেনে উঠি আহি কোনো 1 টকা খৰচ নোহোৱাকৈ আপুনি সেই স্কিম পাবলৈ সক্ষম হ'ব। সেয়েহে সদৰ কৰি আপোনালোকে সেই আয়ুষ্মান কাৰ্ড বনাবলৈ শুৰু কৰক। আমাৰ লগত যোগাযোগ কৰিও আপুনি আয়ুষ্মান কাৰ্ড বনাব পাৰিব। তেন্তে আপুনি ৰৈ নাথাকিব, এনে সময় নষ্ট নকৰিব আৰু ভাবি নাথাকিব কাইলৈ বনাম পৰহিলৈ বনাম। অতি সোনকালে আহি আপোনালোকে সেই আয়ুষ্মান কাৰ্ড বনাওক আমাৰ লগত যোগাযোগ কৰি। মাথো আপুনি আনক ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু আধাৰ লগত লিংক হৈ থকা মোবাইলটো মনত ৰাখিব। প্ৰতিজন মেম্বাৰৰ কাৰণে বেলেগ বেলেগ হ'ব। প্ৰতিটোৱে আপুনি এখন কাৰ্ড বনাব লাগিব। 16 বছৰ তলৰখিনি নহ'ব, 16 বছৰ ওপৰৰখিনি আপুনি কাৰ্ড বনাব পাৰিব। যিহেতু সেয়েহে আপুনি আহি ইতিমধ্যে সদৰ কৰি বনাই যাওক। যদি আমাৰ ভিডিঅ'টো ভাল পায় তেনে আপুনি শ্বেয়াৰ কৰি দিব। আপোনাৰ লগতে আপোনাৰ 10জনৰ বাবে প্ৰয়োজন বোধ হ'ব। কাৰণ আমাৰ প্ৰতিজনে অসমৰে যাতে বিপদমুক্ত হৈ থাকে, সমস্যাৰ সন্মুখীন নহয়, সেয়েহে আশা কৰোঁ আপুনি আপোনাৰ 10জনলৈ শ্বেয়াৰ কৰিব। তেতিয়াহে আমাৰ ভিডিঅ'ৰ সৈতে গম পাব যে আয়ুষ্মান কাৰ্ড আপোনাক কেনেকৈ বনি আছে, ক'ত বনি আছে, কি কথা সকলো জনাই থাকিব। আপোনাৰ যদি কিবা আয়ুষ্মানক লৈ কিবা কথা জানিবলগীয়া আছে আমাক কমেণ্ট কৰক। আপোনালোকৰ কমেণ্টৰ যোগেদি আপোনালোকৰ সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। সকলো ব্যস্তলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান সময় আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে। আগন্তুক দিনত আমাৰ চেনেলটি চাই থাকিব। আমাৰ যি চেনেলৰ জৰিয়তে আপোনালোকক বুজাই যাম টেকনিকেল আৰু বিভিন্ন ধৰণৰ স্কিম অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ স্কিম আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম।